ৰিমোটৰ ব্ৰেকিং নিউজ আলোচনাৰ মেজলৈ আহিব এনএছচিএনকে নাগা সহুৰে বৈঠকৰ পিছতে হ'ব সিদ্ধান্ত বৰদিনৰ পূৰ্বে অনুষ্ঠিত হ'ব এই বৈঠক নাগালেণ্ডত অনুষ্ঠিত হ'ব এই বৈঠক এনএছচিএনকেৰ প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত কেন্দ্ৰীয় চৰকাৰৰে যুদ্ধবিৰতিক লৈ হ'ব আলোচনা নগা চিভিল সোসাইটিৰ নেতৃত্বৰে বহিব বৈঠকত 2015 চনত যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰিছিল এনএছচিএনকে পুনৰবাৰ জনাইছো নাগালেণ্ডত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক বৰদিনৰ পূৰ্বে অনুষ্ঠিত হ'ব বৈঠক ইতিমধ্যে আলোচনাৰ মেজলৈ আহিব এনএছচিএনকে আৰু আমি জনাইছো নাগালেণ্ডত অনুষ্ঠিত হ'ব বৈঠক এনএছচিএনকেৰ প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত কেন্দ্ৰীয় চৰকাৰৰে যুদ্ধবিৰতিক লৈ হ'ব আলোচনা জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো অধিক তথ্যৰ বাবে বিজু কি জনাব আৰু এই সন্দৰ্ভত হয় এটা ক্ৰুচিয়েল মোমেন্টত আছে গোটেই বিষয়টো আৰু অতি গোপনে ম্যানমাৰৰ পৰা এটা দল এনএছচিএনকে এটা দল ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে আলোচনালৈ আহিছে আৰু তেওঁলোকে ইতিমধ্যে আজি পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰিছে আৰু বৰদিনৰ পূৰ্বে আনুষ্ঠানিকভাৱে এক গোপন স্থানত নাগা সহুৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু যিটো প্ৰাৰম্ভিক দল আহিছে সেই প্ৰাৰম্ভিক দলটোৱে ইতিমধ্যে বহু শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰিছে আৰু ইয়াৰ পাছত দ্বিতীয়টো দল আহিব আৰু দ্বিতীয়টো দলত কেন্দ্ৰীয় সমিতি এনএছচিএনকে কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গ তাত থাকিব বুলি জানিব পৰা গৈছে কিন্তু কোন নেতা আহিব সেইটো এতিয়ালৈকে তেওঁলোকে সদৰি কৰা নাই নিউজ 18ৰ হাতত পৰা শেহতীয়া তথ্য মতে অহা বৰদিনৰ পূৰ্বেই এই বৈঠক নাগালেণ্ডৰ এক গোপন স্থানত এই বৈঠক অনুষ্ঠিত হ'ব আৰু তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে চৰ্চা চলি আছে অহা বৰদিনৰ দিনটোতে অৰ্থাৎ 25 ডিচেম্বৰ দিনটোতে এনএছচিএন-আইএমৰ সৈতে ভাৰত চৰকাৰে প্ৰস্তাৱিত চূড়ান্ত চুক্তি স্বাক্ষৰ কৰিব বুলি কৈ থকা হৈছে আৰু তাৰ মাজতে এই খবৰটো আহিছে নিউজ 18ৰ হাতত পৰা শেহতীয়া এই তথ্যমতে বৰদিনৰ পূৰ্বে আলোচনা মিলিত হ'ব আৰু ইতিমধ্যে তেওঁলোকৰ নতুন যিগৰাকী অধ্যক্ষ সাংঘু পন্যাকেও এই ক্ষেত্ৰত কেতবোৰ সেউজ ইংগিত দিছে আলোচনা প্ৰক্ৰিয়া চলাবৰ কাৰণে আৰু তেওঁলোকে এই বৈঠকত নাগা সহুৰ শীৰ্ষ নেতৃত্ব বা নাগা চিভিল সোসাইটিৰ সৈতে যি বৈঠকত অংশগ্ৰহণ কৰিব সেই বৈঠকতে আচলতে ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতি কৰিব কি পৰ্যায়ত কৰিব কেনেদৰে কৰিব কি চৰ্ত থাকিব এই সমগ্ৰ বিষয়টো তেওঁলোকে আলোচনা কৰিব তাৰ পাছত পৰৱৰ্তী সময়ত তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব এইটো আচলতে প্ৰাৰম্ভিক পৰ্যায়ত আছে হয় বিজু ধন্যবাদ